যমুনা কিনারে কদমের দ্বারে বাসি রাধা বলে, শুনো শুনো হে সখী সবে, মধুর মধুর বাসি কাহা ফুকে। এমন বাসিরতা ঘরে নাহি মানে প্রাণ গো, চলো যাব হে সখী সবে, শ্যামনগর যাহা বাসি ফুকে। নমস্কাৰ, মই ৰাজুৰং পি। মই গৈছোঁ অহা 28 ছেপ্টেম্বৰ তথা শনিবাৰে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কুসুমতলা দীপাটোলা গাঁৱত মোৰ গীতৰ শৰাই আগবঢ়াবলৈ। সন্মানীয় শংকৰ কুৰ্মী, থানেশ্বৰী কুৰ্মীৰ লগতে তেখেতসকলৰ পৰিয়ালটোৱে এই পৰম উৎসৱ অনুষ্ঠানটো আয়োজন কৰিছে। গতিকে এই অনুষ্ঠানটিত মোক মোৰ গীতৰ শৰাই আগবঢ়াবলৈ আমন্ত্ৰণ জনাইছে। গতিকে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে আহিব, আমি একেলগতে গাম, নাচিম আৰু বহুত বহুত ফূৰ্তি কৰিম। আপোনালোকক লগ পোৱাৰ আশাৰে ধন্যবাদ।